নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। মই এটা কাম কৰিছিলোঁ। এইফালে এই যোনটো পকা টেংকি দেখিছে, এইটো টিউবৱেলৰ টেংকি আছিলে। আগতে চৰকাৰী কিবা টিউবৱেল দিছিলে। সেই টিউবৱেলটো টেংকিটো এনেই পৰি আছিলে। অলপ মই জাবৰ জোঁথৰ তাত দমাই থৈছিলোঁ। তাকে এতিয়া ধুনীয়া পচন সাৰ বনি আছে। মই ভবা নাছিলোঁ যে ইমান সুন্দৰকৈ বনিব। এতিয়া কিনো হ'ল, কেনেকৈ হ'ল আপোনালোকক দেখুৱাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে টেংকিৰ ভিতৰখন। এয়া চাব কিমান ধুনীয়াকৈ এইটো বনি আছে সাৰটো। এইটো দেখিছেনে? ইমান ধুনীয়া এটা সাৰ বনি আছে ইয়াতে। আৰু এইফালে আৰু এটা আছে। এইটোত এতিয়া মই এইটোৰ পৰা চালি সাৰখিনি উলিয়াই ইয়াত দমাই গৈছোঁ। যি পাইছোঁ দমাই গৈছোঁ। এনেই জাবৰখিনি জ্বলাই নিদি এনেকৈ দিলেই ধুনীয়াকৈ এইখিনি সাৰ বনে। ইয়াত চাওক, এইটো মই চালি থৈছোঁ। আৰু সেইটো বস্তাত ভৰাই গৈছে এফালৰ পৰা। সময়ত কামত দিব সিহঁতি। ইমান ধুনীয়া লাগিছে সাৰখিনি। এয়া চাওক, এইখনে বাৰীখন য'ত ত'ত তামোলৰ পাত পৰি থাকে, কলপাত পৰি থাকে, সেইবোৰ যদি আমি এনেকৈ দমাই পিনি ধুনীয়া এটা সাৰ বনাই ল'ব পাৰোঁ ঘৰতে। গতিকে আপোনালোকেও এনেই জাবৰখিনি জ্বলাই নিদি এনেদৰে সদব্যৱহাৰ কৰক।